আজি বজালী জিলাৰ বজালী এলেকাত জানপাৰ বৰবাং এখন থানত আহিছোঁ। থানখনত মই আচলতে ভিডিঅ' কৰিম বুলি অহা নাই আজি। মই চাকি জ্বলাম বুলি মই ইয়ালৈ আহিলোঁ। আহক চাকি অলপমান মই জ্বলাওঁ। ৰাতিপুৱাৰ সময় বেছি মানুহৰ ভিৰ নাই, তথাপিতো মই ইয়াৰ মাজত চাকি বা বন্তি মই জ্বলাম। আন মানুহবিলাকে চাকি ধূপ জ্বলাই আছে। ইয়াত বৰবাং জানপাৰ বুলি গাঁৱৰ মানুহে নহয়, বজালীৰ সকলো এৰিয়াৰ মানুহ ইয়াত উপস্থিত হয়। সকলো মানুহখিনি ইয়ালৈ আহিছে। বেছি মানুহ ভিৰ নাই, তথাপিতো মানুহবিলাক আহি আছে। ৰাতিপুৱাৰ ভাতটো গছজোপাৰ তলেদিয়ে এইখন থান উপস্থিত হয়। বেলেগ বেলেগকৈ মূৰ্তি সজাইছে, ভগৱান শ্ৰীকৃষ্ণকে সজাইছে ইয়াত। ইয়াতো চাকি বন্তি জ্বলাইছে ভক্তগণ ৰাইজে। এতিয়া ৰাতিপুৱা টাইমত বেছি মানুহ সমাগম নাই, ভক্তগণ ৰাইজ অহা নাই। মই এইখিনি কৈয়ে সমাপ্ত মাৰিলোঁ।